হাই ফ্ৰেণ্ডছ, আজি ভীমকল আৰু কলপাত পিঠা খাবলৈ তাৰ কাৰণে মই ভীমকল লৈছোঁ দুটা, লৈ কিনে চালনীত ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। লগতে চাউল লৈছোঁ, তিয়াই থোৱা চাউল মিক্সিত গুড়ি কৰি লৈছোঁ। আকৌ চেনি দিছোঁ অকণমান, সোৱাদ অনুসৰি নিমখ দিছোঁ অকণমান, দি পেলাই অকণমান গাখীৰ দিছোঁ। দি কিনে ধুনীয়াকৈ মই গুলি মেলি লৈছোঁ। লৈ পেলাই কলপাত ধুনীয়াকৈ বাৰীৰ পৰা কাটি মেলি লৈ আহিছে মা। তাত মই কলপাতত বঢ়িয়াকৈ এনেকৈ বহল কৰি দিছোঁ, যাতে পিঠাখিনি ভালদৰে সিজি যায়। বেছি বৰ বিশেষ টান নহয় কলপাত পিঠা বনাবলৈ। এতিয়া মাত্ৰ আমাৰ কলপাত পিঠাখন হৈ যোৱাৰ দৰে, আকৌ ভাজিবলৈ বৰ বেছি টান নহয়। কেৰাহীটোত বহাই দিলেই হ'ল, জুই দি পেলাই তাতেই সিজি যায়। তেলৰো প্ৰয়োজন নাই, একোৰে প্ৰয়োজন নাই। এয়া আমাৰ কলপাত পিঠা ৰেডি হৈ গ'ল। ফাইনেলি দেখিছেনে, দেখিবলৈ কি ধুনীয়া হৈছে, খাবলৈ বেছি বহুত টেষ্টি হৈছে সঁচাকৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।